আগন্তুক 2 এপ্ৰিল তাৰিখে অসমলৈ আহি আছে দিল্লীৰ মুখ্যমন্ত্ৰী শ্ৰীযুত অৰবিন্দ কেজৰিৱালদেৱ, লগতে পাঞ্জাৱৰ মুখ্যমন্ত্ৰী শ্ৰী ভগৱান মান ডাঙৰীয়া উপস্থিত হ'ব আগন্তুক 2 এপ্ৰিলত। সেয়েহে মহানগৰীৰ আম আদমি পাৰ্টিৰ নেতাকৰ্মীসকলৰ মাজত দেখিবলৈ পোৱা গৈছে ব্যাপক উৎসাহ। আৰু আজি দেখিবলৈ পোৱা গৈছে যে তেওঁক আদৰিবৰ কাৰণে যুঁজা চলাই আছে। আজি আমাৰ কামত যিখন আমাৰ সভা হ'ল, এক্সিকিউটিভ বডিক লৈ পেলাই বহিছিলোঁ। আগন্তুক 2 এপ্ৰিলত সকলোৱে গম পায় আমাৰ মাননীয় অৰবিন্দ কেজৰিৱাল ছাৰ গুৱাহাটী আহি আছে, আৰু লগতে পাঞ্জাৱৰ মুখ্যমন্ত্ৰী মান ছাৰ আহি আছে। সেই লৈ পেলাই আমি আলোচনা কৰিছোঁ। আমি আজি ষ্টেট অফ যিটো মিটিং আছিলে, আমি কেনেকুৱা ধৰণৰ কি কৰিম কি নকৰিম, ক'ত মিটিংখন হ'ব নহ'ব, সেইটো আমাৰ আলোচনা আছিলে ষ্টেটত। তাৰপৰাই আজি আমাৰ মেট্ৰ' অফিচত আমি বহিলোঁ। আমাৰ যিখিনি মেট্ৰ'ৰ মানুহ আছিলে এইখিনি বডিত, তেওঁলোকক লগত লৈ এই একেটা বিষয়ৰ ওপৰতে আলোচনা কৰিছোঁ যে আগন্তুক আমি কি কৰিম কি নকৰিম। আমি চিঠিযোগে মানুহবোৰক নিমন্ত্ৰণ দিম বুলি ভাবিছোঁ। এনেকুৱা ধৰণে আমি বহুত কথা আলোচনা কৰিছোঁ। হৰ্ডিং পোষ্টাৰিং গোটেই কৰিব লাগিব, কাৰণ কিয় তেওঁ যেতিয়া আহিব মানুহখিনি গম পাব লাগিব, আৰু মানুহটো আমাৰ নায়কত্ৰী চলীয়া মানুহ হ'ব লাগিব। সেই হিচাপে আমি এটা স্থান বিচাৰি আছোঁ, ভাল ফিল্ড এখন, যিটো আমাৰ ফিক্স হোৱা নাই ক'ত কৰিম ক'ত নকৰিম। তাৰিখটো 2 এপ্ৰিল, এইটো ডেটটো ফিক্স। কি ক'ত হ'ব সেইটো মই নেক্সট জনাব পাৰিম। এতিয়া মই সত্যত একো ক'ব নোৱাৰিম, যিহেতু জেগাটো আমাৰ ফিক্স হোৱা নাই। এইখিনিয়ে ক'ব।